নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিটেক অনলাইনলৈ। আৰু আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিম যি আপোনালোকৰ অসম পুলিচৰ নতুন পদসমূহ ওলাইছে, সেই পদসমূহৰ PET অৰ্থাৎ শাৰীৰিক যি পৰীক্ষা হ'ব, সেই পৰীক্ষাত আপোনালোকে 60ৰ ভিতৰতে 60 নম্বৰ কেনেকৈ পাব আৰু আপোনালোকে কি কৰিব লাগিব, অৰ্থাৎ কি প্ৰেক্টিচ কৰিব লাগিব এতিয়াৰ পৰাই আপোনালোকে 60ৰ ভিতৰত 60 নম্বৰ পাবলৈ। এই সকলোখিনি আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা ঘণ্টি বটনটো দবাই দিব। আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছোঁ বুলি ভাবে লাইক এটা কৰিবলৈ নিশ্চয় নাপাহৰিব। আপোনালোকক মই কওঁ যে আপোনালোকে যদি অসম পুলিচৰ যি PET হ'ব তাত আপোনালোকে 60ৰ ভিতৰত 60 নম্বৰ পাবলৈ হ'লে কি কৰিব লাগিব। ইয়াত আপোনালোকে জানে যে ৰানিং কৰিব লাগিব আৰু আপোনালোকৰ লং জাম্প থাকিব আৰু এইবাৰ আপোনালোকৰ 20 নম্বৰ চিনছ আপত অৰ্থাৎ আপোনালোকৰ যি পুল আপছ বুলি কয় তাত থাকিব। সেয়েহে আপোনালোকে এতিয়াৰ পৰাই সকলোৱে ৰানিং প্ৰেক্টিচ সকলোৱে কৰিব, সেইটোতো আমি জানোৱেই বা আপোনালোকেও জানে। কিন্তু আপোনালোকে কি ভুল কৰে, কিয়নো আপোনালোকে লং জাম্প আৰু এই চিন আপছৰ যিটো প্ৰেক্টিচ সেই প্ৰেক্টিচটো আপোনালোকে নকৰে। যদি আপোনালোকে ৰানিঙৰ প্ৰেক্টিচটো কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ অকল ৰানিংটোৱে হ'ব। আপোনালোকে লং জাম্প আপোনালোকে ডাইৰেক্ট তাত গৈ আপোনালোকে 16.5 ফুট মাৰিব নোৱাৰিব। যদি আপোনালোকে ইয়াতে প্ৰেক্টিচ কৰি নাযায় আপোনালোকৰ, তেতিয়া আপোনালোকে তাত 16.5 ফুট মাৰিব নোৱাৰিব। ৰানিংটো আপোনালোকে 10 মিনিটত আপোনালোকে ক্লিয়াৰ কৰিব নোৱাৰিলেও 16.5 ফুট যিটো আপোনালোকৰ লং জাম্প, সেইটো আপোনালোকে যদি দুদিনমান প্ৰেক্টিচ কৰে তেতিয়াহ'লে আপোনালোকৰ সেই 16.5 ফুট লং জাম্পটো আহি যাব। তেতিয়া আপোনালোকে 20ৰ ভিতৰত 20 নম্বৰ পাব। আৰু আপোনাৰ যিটো চিনছ আপ আছে অৰ্থাৎ আপোনালোকৰ পুল আপছটো যদি আপোনালোকে 14 বাৰ মাৰে তেতিয়াহ'লে 20 নম্বৰ পাব। আপোনালোকে এডভাৰটাইজমেণ্টখনত দেখিছে। আৰু যদি আপোনালোকে 4 বাৰ মাৰে কোৱালিফিকেশ্যন হ'ব। সেয়েহে আপোনালোকে যদি চিন আপছটো এতিয়াৰ পৰা প্ৰেক্টিচ নকৰে, আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ দিবলৈ গৈ আপোনালোকে 14 বাৰ মাৰিব নোৱাৰে। সেয়েহে আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিচ কৰক। যি আপোনালোকৰ চিন আপছ আছে আৰু আপোনালোকৰ যিসমূহ লং জাম্প আছে সেইসমূহ সকলোখিনি আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিচ কৰক। আপোনালোকৰ ৰানিং প্ৰেক্টিচ কৰাৰ লগতে আপোনালোকে এইসমূহো কেতিয়াও আপোনালোকে প্ৰেক্টিচ নকৰাকৈ নাথাকিব। ৰেগুলাৰ আপোনালোকে যিদৰে ৰানিং প্ৰেক্টিচ কৰিব সেইদৰে এইসমূহ আপোনালোকে প্ৰেক্টিচ কৰিব। মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সেইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ভাল নম্বৰ এটা পাবলৈ চেষ্টা কৰে অসম পুলিচৰ এইবাৰ যি পদসমূহ ওলাইছে সেই পদসমূহত ভাল নম্বৰ পাবলৈ আপোনালোকে এতিয়াৰ পৰা সকলোখিনি প্ৰেক্টিচ ভালকৈ কৰিব লাগিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম, জয় হিন্দ।